Hi fans, আজি আমি ধুনীয়া সং এটা আমি কৰি আছো অফিচিয়েলি কাম হয় এনে আমাক দেখিছে কৰবা ভিডিও কৰি থকা জিএস আসামৰ পৰা এতিয়া আমাৰ জিএস আসামৰ পৰা কৰি আছে জিএস আসামৰ পৰা আমাৰ এতিয়া এনে কভাৰ ভিডিও কৰি থাকে এতিয়া আমাৰ অফিচিয়েলি কাম এটা পাইছে আমাৰ ল'ৰা ছোৱালী বিলাক হাই এটা ক'বলৈ পাইছে আমাৰ কেনেদৰে আমাৰ বহি আছে আৰু গাৰ্জেন আমাৰ ল'ৰা ছোৱালী বিলাক আমাৰ কিবা ক'ব নেকি আমি যে কভাৰ ভিডিও কৰি থাকো তাৰ এটা আমি অফিচিয়েলি কাম এটা পাইছো কেনেকুৱা লাগিছে মনত ভালে লাগিছে যে আমি কভাৰ ভিডিও কৰি থাকো ন এতিয়া আমি অফিচিয়েলি কাম এটা পাইছো ভাল লাগিছে কিনা মনত কেনেকুৱা লাগিছে ভাল লাগিছে ন এনে মাহি কিবা ক'ব নেকি আপোনাৰ ছোৱালীজনী এনে কভাৰ ভিডিও ডান্স কৰি থাকে ন এতিয়া এটা আমি অফিচিয়েলি সং এটা পাইছো ন কেনেকুৱা লাগিছে মনটো ভালে লাগিছে ন এটা আহি কেনেকুৱা লাগিছে আহি কেনেকুৱা লাগে স্কুল বন্ধ চলে বেষ্টত আছে এতিয়া কিবা এটা কৰি ভাল লাগিছে ন কিবা ক'ব নেকি আপোনাৰ ছোৱালীজনী এটা ভালদৰে ভাল সৰু ছোৱালী ন এনে ক'ব বহুত ধুনীয়া এক্টিং কৰে ডান্স কৰে ন এতিয়া অফিচিয়েলি কাম এটা ন এতলক ডান্স কৰিছে কেনেকুৱা লাগিছে আপোনাৰ মনটো এইজনী ছোৱালীজনী দেখিব পাইছে আমাৰ আটাইতকৈ আমাৰ বুদ্ধিয়ক আমাৰ ভিডিঅ'টো চাব দিয়া আমাৰ ভিডিঅ'টো চাব হাই কৈ দিয়া হাই ফ্ৰেণ্ডছ হা সবে হা ভাল হোৱা নাই দেই এইবিলাক কথা ভাল হোৱা নাই বাপেক চোন জানো হ'ব দে ভাল লাগিছে বাপেক চিনি পোৱা নাই হাই ফ্ৰেণ্ডছ আমি আজি নতুন ভিডিঅ' এটা কাম কৰি আছোঁ বৰ্তমান আমি আছোঁ বানমুৰি যি ফাৰ্মত হাই ফ্ৰেণ্ডছ এই অফিচিয়েলি কামটো আমি দুজনে কৰিগ্ৰাফ কৰিছোঁ এই জ্ঞানচৰণ আৰু লগত সুৰজ আছে আৰু মনটো বহুত ভাল লাগিছে যে আমি বেলেগ কিবা কানি কৰি থাকোঁ আমি কভাৰ ভিডিঅ' কৰি থাকোঁ আৰু লগতে বহুত আনন্দ লাগিছে আমি ভিডিঅ'টো পাই আৰু ভালদৰে কৰি যাম আমি আশা ৰাখিছোঁ আৰু দেখিব পাইছে আমাৰ এয়া মেকআপ কৰি আছে আমাৰ হিৰ' হয় হিৰ' ৰোল কৰিছে মেকআপ কৰি আছে